NKPAYSত আপুনি কেনেকৈ পেন কুপন ল'ব পাৰিব আৰু পেন কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে ইয়াত কোৱা হৈছে। তো আপোনালোকে এইটো ভিডিঅ'টো পুৰা ভালকৈ চাব শেষলৈকে। যে পেন কাৰ্ডৰ ৱেবছাইটত গৈ প্ৰথম nkpays.co.in ত গৈ তাত আপুনি পেন কাৰ্ড অপশ্যনত যাব। তাতে আপোনাক কুপন কিমান লাগে, এটা লাগে, দুটা লাগে, 12টা লাগে, যেনেকৈ যিমানটা পেন নাম কৰিব সিমানটাৰ পইচা আপোনাৰ কাটি দিব। পে নাও কৰি দিয়াৰ লগে লগে আপোনাৰ পইচা কাটি দিব, লগে লগে পেনৰ ষ্টেটাছত আহি যাব পেন ৰিচাৰ্জ হিষ্ট্ৰীত। তো সেইটো বস্তু আপুনি পেন ৱেব পৰ্টেলত গৈ চালে তাতে আপোনাৰ পেনটো যেতিয়া এপ্ৰুভ হৈ যাব, এপ্ৰুভ হ'বলৈ লাগে 1 ঘণ্টাৰ ভিতৰত এপ্ৰুভ হৈ যায়। পেনটো এপ্ৰুভ হৈ যোৱাৰ লগে লগে UTI পৰ্টেলত আপুনি লগইন কৰিব। লগইন কৰি ইয়াতে আপুনি চাব পাৰিব আপোনাৰ পেন কিমান আছে। এতিয়া ধৰক ইয়াত পেনটো লগে লগে এপ্ৰুভ নহয়, আমি এতিয়া কিনি দেখালোঁ আপোনাক 12টা। তো ইয়াত আপোনাৰ আগৰ পৰা পেন আছে। তো ইয়াত আপুনি এতিয়া কেনেকৈ এপ্লাই কৰিব তো প্ৰি ফৰ্ম এণ্ট্ৰিত গৈ আপুনি ফৰ্মখন ভালধৰণে চাই বুজি লৈ তাত বিচৰা তথ্যখিনি ভৰাই আপুনি ফৰ্মখন ফিল কৰিব। আৰু সেম কাৰোবাৰ যদি PSID নাই তাৰ কাৰণে আপুনি PSID কেনেকৈ এপ্লাই কৰিব, য'ত আপুনি পেন টোকন লৈছিলে তাতে চাব। যাৰ PSID এপ্ৰুভ নাই তাৰ ৰাইট চাইডে থাকিব ৰিকুৱেষ্ট টু VLAID, ৰিকুৱেষ্ট টু VLAID কৰিব। তাৰপিছত আপোনাৰ PSID এপ্ৰুভ হৈ যাব। PSIDটোৱে আপোনাৰ পাছৱৰ্ড হয় প্ৰথমবাৰৰ কাৰণে, পিছলৈ আপুনি এইটো পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব পাৰিব। তো এতিয়া আপুনি ইয়াত কেনেকৈ ফৰ্মখন ফিল আপ কৰা হৈছে এইটো দেখুৱাই থকা হৈছে। তো এইটো ভালকৈ আপুনি চাই ল'ব। ইয়াত আপুনি ইণ্ডিভিজুৱেল আৰু কোম্পানী যিকোনো চবৰ কাৰণে আপুনি কৰিব পাৰিব। ঠিক আছে। ইয়াৰ পৰা আপোনাৰ পেনখন এইটো হৈ যোৱাৰ লগে লগে তাৰপিছত মেইন ফৰ্ম এণ্ট্ৰি আহিব। এইটো ছাবমিট কৰি দিয়াৰ লগে লগে তো মেইন ফৰ্ম এণ্ট্ৰিত আপুনি যিখন প্ৰি ফৰ্ম কৰিলে এখন আকৌ মেইন ফৰ্ম এণ্ট্ৰিত ফিল আপ কৰিব লাগিব। এইটো ৰিচিপ্ট, এইটো প্ৰি ফৰ্ম এণ্ট্ৰি ছাবমিট হৈ গৈছে। তাৰপিছত আপোনাৰ এইটো ছাবমিট হৈ যোৱাৰ লগে লগে আপুনি মেইন ফৰ্ম এণ্ট্ৰিলৈ যাব লাগিব। মেইন ফৰ্ম এণ্ট্ৰিত গৈ আপোনাৰ ডাটাখিনি ভৰাই ফৰ্মখন ছাবমিট কৰিব পাৰিব। অলপ আপোনালোকৰ স্ক্ৰীনটো অলপ সৰু হৈছে চাগে, সৰু হ'ব পাৰে বুজিবৰ কাৰণে। তো আপোনালোকে জাষ্ট ইয়াৰ পৰা আভাসটো লৈ নিজে প্ৰেক্টিকেলি ট্ৰাই কৰিব, বুজি পাই যাব। ইয়াত আপোনাৰ এৰিয়া কোড এইখিনি ভৰাব লাগিব। এইখিনি আপুনি চাৰ্চ কৰিব, তাতে পাই যাব। আৰু ডকুমেণ্ট যি আছে ডকুমেণ্ট সেইমতে আপুনি ভৰাব, এড্ৰেছ। আৰু যাতে একো ভুল নকৰে, কাৰণ ইয়াত আপোনাৰ এপ্লাই কৰাৰ এবাৰ ছাবমিট হৈ যোৱাৰ পিছত কাৰেকশ্যন নহয়, আকৌ আপুনি এপ্লাই কৰিব লাগিব। কাৰণ আপোনাৰ এটা কুপন এনেই গুচি যাব। এটা কুপনৰ আপোনাৰ 107 টকা কাটি দিয়ে। তো সেইটো কাৰণে আপোনালোকে অলপ ভাল ধৰণে চাই ফিল আপ কৰিব। আপুনি পেন কাৰ্ড কাৰেকশ্যন হওক বা নিউ পেন কাৰ্ডেই হওক, গোটেইখিনি ইয়াত এটা প্লেটফৰ্মতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত UTI আপোনালোকে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি চেঞ্জ কৰি থকা হয়। চ' NKPAYSে সেই UTI গোটেইখিনি বস্তু মানে আপোনাক কৰি দেখুৱাই দিব নোৱাৰে পৰ্টেলত। তো NKPAYSৰ অকল মেইনলি কাম হৈছে যে পেন আপোনাৰ PSID এপ্ৰুভ কৰি দিয়ে। আপোনাক PSID এপ্ৰুভ হোৱাৰ পিছত আপোনাৰ ট'কনটো আপুনি NKPAYSৰ থ্ৰুৱেদি ল'ব পাৰে। বাকী আপুনি এজ পাৰ UTI গাইডলাইনৰ মতে আপুনি এপ্লাই কৰিব লাগিব। UTI গাইডলাইনৰ মতেই আপুনি গোটেইখিনি কাম কৰিব লাগিব, যাতে সেইখিনিৰ কাৰণে আকৌ NKPAYSক আপুনি সুধিবলগীয়া কোনো একো কথা নাই। কাৰণ UTIৰ নিজৰো বহুতখিনি ভিডিঅ' UTI পৰ্টেলত অলৰেডি লাইভ আছে। চ' কিছুমানৰ ডকুমেণ্টছ এতিয়া বহুতে ডকুমেণ্টছ পঠাব লাগে নে নালাগে। তো ডকুমেণ্ট আপোনালোকে ফাইলিং কৰি ৰাখিব। যদি UTI আপোনাক নটিফিকেশ্যন দিয়ে, আপোনাৰ আইডিত যদি শ্ব' কৰে বা আপোনালৈ মেইলত পঠাই যে আপোনাৰ যিখিনি ডকুমেণ্টছ আছিলে সেইখিনি পঠাব লাগে, বা কিছুমান কোনোবা এটা পেন কাৰ্ডৰ এগেইনষ্টে ভেৰিফিকেশ্যন আহি গ'ল, তেতিয়া আপুনি পঠাব লাগিব। তাৰ আগলৈকে আপুনি একো প্ৰব্লেম নাই। পেন আপুনি এপ্লাই কৰাৰ লগে লগে 4 দিনৰ ভিতৰত আপোনাৰ পেন নাম্বাৰ এলট হৈ যায়। ঠিক আছে। ইয়াতে ডকুমেণ্টছখিনি কেনেকৈ আপুনি ডকুমেণ্টছ ক্ৰপ কৰিব, কি কৰিব তাৰো আপোনাৰ ভিডিঅ' আছে, প্লাছ ইয়াত আপোনাৰ ফৰ্মেটো আছে, ডকুমেণ্টছৰ ফৰ্মেটো আছে। এইখিনি বস্তু চাই ল'ব, কাৰণ প্ৰপাৰলি আপুনি দিলে মানে যাতে আপোনাৰ পেনখন ৰিজেক্ট নহয়।
নতুনকৈ যদি কৰে আপুনি নতুনকৈ কৰাৰ আগত অকল আমাৰ এইটো ভিডিঅ'ই নহয় UTIৰ কাৰণে চবৰ কাৰণে একেটাই পৰ্টেলটো জাষ্ট আমাৰ PSA আইডিটো আৰু টোকনটোহে NKPAYSৰ পৰা ল'ব লাগে বাকী আপুনি প্ৰচিডিঅ'ৰ UTIৰ চবৰ কাৰণে একে চ' আপুনি UTIৰ বহুতখিনি ভিডিঅ' আপোনাৰ ইয়াত এভেইলেবল আছে ইউটিউবত আপুনি নিজে চাৰ্চ কৰি এবাৰ চাই ল'ব তো সেইখিনি বস্তু আপোনালোকে নিজে অলপ লাৰ্ণ কৰি ল'ব লাগিব কাৰণ আপুনি সদায় দিনৰ কাৰণে যেতিয়া এটা কাম কৰিবলৈ যাব আপুনি বস্তুটো শিকি ল'ব লাগিব ঠিক আছে ইয়াতে আপোনাৰ এইটো এপ্লিকেশ্যন হৈ গৈছে ইয়াত এপ্লাই কৰাৰ পিছত এই হিষ্ট্ৰীটো চাব পাৰি আপুনি কেইটা এপ্লাই কৰিলে তো এই পেন কাৰ্ডৰ আপোনাৰ যাৰ টোকন টোকন আপুনি চাব পাৰে ট্ৰেক ষ্টেটাছ কৰিব পাৰিব গোটেইখিনি সুবিধা ইয়াত দিয়া হৈছে তো আপোনালোকে একো অসুবিধা নাপায় খালি আপোনালোকে ফটোৰ সাইজখিনি ইয়াত দিয়া মতে চাই ল'ব ফটো সাইজ কি কোনটো সাইজত কিমান হ'ব লাগে কি হ'ব লাগে কাৰণ এইখিনি বস্তু আপোনাৰ একচেপ্ট নকৰে বাকি